ব্যক্তিয়ে উপায় হিচাপে তেখেতক এক সন্মানীয় কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছিলে সকলো ৰাইজৰ আহ্বান মৰ্মে আপোনাৰ তেখেতসকলে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে আজি সন্ধিয়া আমি জুবিন দাক আমাৰ সকলোৱে মৰমৰ জোৱাইজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম সকলো ব্যক্তিয়ে ৰাইজৰ উদ্যোগত আজি সন্ধিয়া 5:30 বজাত আমি যিধৰণে আহ্বান কৰিছিলোঁ বৰ্তমান আপুনি দেখা পাইছে গোলাঘাটবাসী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সকলোৰে এটাই কথা অসমীয়াৰ জীৱনৰ স্পন্দন স্বৰূপ আমি জীয়াই ৰাখিব লাগিব তেখেতৰ আমাৰ ইয়াৰ আমতো কথাখিনি জুবিন দাক আমি জীয়াই ৰাখিব লাগিব সমাজ ব্যৱস্থাত আৰু জুবিন দাক আমি জীয়াই ৰাখিব লাগিব সুৰ আৰু মহান শিল্পী আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গক আহিছে তাৰ বাবে আমি আমি অকস্মাতে জুবিন দাক আমি সকলোৱে মিছ কৰিম জুবিন দাক অকালতে এই পণ লৈছে হেৰুৱাই আৰু এটা কথা যিটো পইণ্টত আমি আজি গোটেই অসমীয়া জাতি আজি ম্ৰিয়মান হৈ ৰৈছে শোকত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসম আজি শোকস্তব্ধ স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণভাৱে স্তব্ধ হৈ ৰৈছে যোৱা 19 তাৰিখৰ পৰা আজি 23 তাৰিখলৈকে সম্পূৰ্ণ 5টা দিন দোকান পোহাৰ বন্ধ যান বাহন গাড়ী মটৰ চলাচল বন্ধ স্কুল কলেজ বন্ধ সকলো বন্ধৰ মাজত আজি হাহাকাৰ কৰি উঠিছে এই জাতিটোৱে আৰু জুবিন গাৰ্গক প্ৰতি সন্মান জনাবলৈ জুবিন গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে আজি গুৱাহাটীত সৰু সজাইত যি বিশাল আয়োজন আৰু সেই আয়োজনত যি ধৰণে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলো শ্ৰেণীৰ মানুহ দল মত নিৰ্বিশেষে ধৰ্ম আৰু উচিত তদন্তৰ জৰিয়তে সকলো কেৱল অসমীয়াৰ পৰিচয়েৰে যাবলৈ মানা আমাৰ জনসমুদ্ৰত আজি আচলতে জনসমুদ্ৰত পৰিণত হৈছে কিন্তু তাৰ পাছতো লগত আজি এই গোটেইখিনি কাৰ্যসূচী আজি সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়া পৰ্যন্ত তেখেতলোকৰ পৰা উলিয়াব লাগে আৰু উলিয়াই দুখী সকলোকে নিবেদন কৰিবৰ বাবে আচলতে কিয় কৰা ৰাইজক তেখেতলোকক জবাবদিহি আচলতে জুবিন দাৰ প্ৰতি কৰা হ'ব শক্তিশালীভাৱে কৰিব চৰকাৰক